নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে আশা কৰোঁ নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ আৰু মই শিৱসাগৰত আছোঁ আৰু কিহৰ কাৰণে মই শিৱসাগৰ আহিছিলোঁ সেইটো আপোনালোকক জনাম বাৰু। আপোনালোক সকলোৰে আজি চাগে নিশ্চয় বহুত বেছি বিজি আৰু কাৰণ কিহৰ কাৰণে কৈছোঁ আপোনালোক সকলোৱে জানে, কাৰণ আজি হৈছে অমিত বৃক্ষ ৰোপণৰ দিন। আজি 17 ছেপ্টেম্বৰ। কোনে কোনে বৃক্ষৰোপণ কৰিছে নিশ্চয় জনাব আৰু সকলোকে বৃক্ষৰোপণ কৰিবৰ কাৰণে কৈছে আৰু আপোনালোকেও কৰিছে নিশ্চয়। হয়, গছ থাকিলেহে মানুহ থাকিব, কিন্তু আমাক যিখিনি পুলি দিছে সেই পুলিখিনি জানো আজিৰ পৰা দুদিনৰ পাছত থাকিব তাৰ কিন্তু কোনো গেৰাণ্টি নাই। কাৰণ পুলিৰ অৱস্থা ইমানেই তথৈব যে ৰুবৰ কাৰণেও ভাবিবলগীয়া হৈছে যে এই পুলিটো হ'বনে নহয়, আৰু কাৰোবাৰ লগততো একেবাৰে শিপাডাল গৈছে বা ঠাৰিডাল গৈছে তেনেকুৱা নিচিনা হৈছে। আৰু যিহেতু মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, আপোনালোকক দেখুৱাম বাৰু মোৰ পুলিকেইটা কেনেকুৱা, কাৰণ মোৰ আৰু মা দুইজনীয়ে পুলি দুটা 4টা আহিছিল আৰু সেই পুলিকেইটাৰ অৱস্থা কেনেকুৱা সেইটো আপোনালোকক জনাই আছোঁ। বৃক্ষৰোপণ সকলোৱে কৰিব লাগে। সকলোৱে জানে যে গছ-গছনি থাকিলেহে মানুহ থাকিব, কাৰণ গছ-গছনিৰ পৰাই আমি অক্সিজেন পাওঁ আৰু সেইকাৰণে আমি গছপুলি ৰুবই লাগিব। কিন্তু আমি এদিনত গছপুলি ৰুই এদিনত যদি আমি 1 লাখো গছপুলি ৰুওঁ, কিন্তু তাৰ কোনো মানে যুক্তি নাই। আমাৰ চৰকাৰখনে এই যিটো পদক্ষেপ লৈছে সেই পদক্ষেপটো সঁচাকৈ ভাল লাগিছে, কিন্তু চৰকাৰে ইমান টকা খৰচ কৰি এই পদক্ষেপটো লোৱাৰ সলনি যদি যিটো মোৰ মনোভাৱ সেইটো কৈছোঁ, যদি তেওঁলোকে ঘৰতে থকা পুলি এটা ভাল ধৰণে সংৰক্ষণ কৰি ৰুবলৈ দিলেহেঁতেন তেতিয়া কিন্তু আৰু বেছি ভাল হ'লহেঁতেন। কাৰণ সেই পুলিটো তেওঁলোকে যতন কৰি ৰুলেহেঁতেন আৰু এতিয়া যিটো পুলি দিছে সেই পুলিটোৰ নামতো কিন্তু খৰচ হৈছে, কিন্তু আমি এতিয়া যিখিনি পুলি পাইছোঁ সেই পুলিখিনি কিন্তু অৱস্থা অতি বেছি বেয়া। কাৰণ পুলিকেইটা ৰোৱাতকৈ নোৰোৱাই ভাল, কাৰণ সেই পুলিকেইটা আজি ৰুইছোঁ, কাইলৈ যে সেই পুলিকেইটা জীৱ বা সেই পুলিকেইটা ডাঙৰ হ'ব কোনো তাৰ গেৰাণ্টি নাই। কাৰণ আপোনালোকক তাৰ মই নমুনা দেখাম বাৰু কিহৰ কাৰণে মই কৈছোঁ, কাৰণ মোৰ লগত হৈছে সেইটো কাৰণে মই কৈছোঁ। কাৰোবাৰ লগত নহ'বও পাৰে, কাৰোবাৰ কাৰণে কাৰোবাৰ মানে লগত ভালকৈও হ'ব পাৰে বা কাৰোবাৰ ওচৰত ভাল পুলিও যাব পাৰে, সেইটো কাৰণে কোৱা নাই। কিন্তু চৰকাৰে যদি ক'লেহেঁতেন যে এই গছপুলিকেইটা ঘৰত 2টাকৈ গছপুলি ৰুৱক আৰু সেই পুলিকেইটা ফটো দিয়ক, তেতিয়াও আমি ক'বলগীয়া একো নাছিল। কিন্তু এই পুলিখিনিৰ নামত যে চৰকাৰে পইচা খৰচ কৰিছে সেই পইচা কিন্তু আমাৰ পৰাই গৈছে আৰু আমি দিয়াৰ কাৰণেহে চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'বলৈ সক্ষম হৈছে। সেইকাৰণে কৈছোঁ যে চৰকাৰে ভাল কাম কৰিছে, কিন্তু তেওঁলোকে সেই গাঁঠিৰ ধন খৰচ কৰি এনেকুৱা গছপুলি দিয়াতকৈ যদি ঘৰৰে 2টা গছপুলি ৰুবলৈ দিলেহেঁতেন তেতিয়া কিন্তু আৰু বেছি ভাল হ'লহেঁতেন। সেইটো মোৰ ধাৰণা, সেইকাৰণে আপোনালোকৰ আগত কৈছোঁ। কাৰণ গছপুলিকেইটা দেখি মোৰ বহুত বেছি খং উঠি আছে আৰু তেনেকুৱা ধৰণৰ গছপুলি নিদিলেও হয়, কাৰণ ঘৰত থকা গছপুলি এটা ৰুইও আমি ফটো এখন দিব পাৰোঁ। কিন্তু যিকেইটা পুলি দিছে সেই পুলিকেইটা দেখিলে আপোনালোকেও ক'বলৈ বাধ্য হ'ব যে এনেকুৱা পুলি দিয়াতকৈ নিদিয়াই। যি কি নহওক বাৰু, কিন্তু গছপুলি ৰোপণ কৰিলোঁ আৰু চৰকাৰৰ যি ফটো খুজিছে সেই ফটো আপলোড কৰি আছোঁ, কিন্তু ছাৰ্ভাৰ ডাউন। কাৰণ সমগ্ৰ অসমত সেই আজি বৃক্ষৰোপণৰ কাৰ্যসূচী চলি আছে আৰু তেওঁলোকে সকলোৱে ফটো আপলোড দি আছে, সেইকাৰণে চাগে যোৱা নাই। আৰু আপোনালোক সকলোৱে ৰুইছে আৰু ভাল ধৰণে প্ৰতিপালন কৰক। নিশ্চয় গছপুলিটো ভাল ধৰণে জীৱিত হৈ উঠিব আৰু ডাঙৰ হৈ সেই পুলিটোৱে আমাক অক্সিজেন দিব বুলি। কাৰণ এটা পুলি অক্সিজেন নিদিয়ে বাৰু, কিন্তু সেই পুলিবোৰেও আমাক অক্সিজেন যোগান ধৰাত সহায় কৰিব। ঘৰত আহিছোঁ আৰু আমাৰ গোটত 2গৰাকী সদস্য বাছি দিছে, সেই 2গৰাকীয়ে এই কামখিনি কৰিব লাগিব আৰু সেইকাৰণে ময়ো সাজু হৈ আছোঁ। মোৰ যিখিনি মানে আমাৰ গোটৰ যিখিনি লোক আছে তেওঁলোকৰো এই কামটো কৰিবৰ কাৰণে মোৰ লগতে আৰু এগৰাকী আছে, তাইও যাব, ময়ো যাওঁ। এতিয়া যাবলৈ ওলাইছোঁ সেই কামখিনি কৰিবৰ কাৰণে, আৰু কিমান দেৰি হয় নাজানো। আৰু দিনটো এদিনেই দিছিল, কিন্তু এতিয়া বঢ়াই দিছে বুলি শুনিছোঁ 20 তাৰিখলৈকে, আৰু সেই 20 তাৰিখলৈকে সকলোখিনি কাম কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও কৰক, কাৰণ চৰকাৰে ইয়াৰ বাবদ কিন্তু আপোনালোকক গছপুলিটো ৰোৱাৰ বাবদ 100 টকা আৰু পাছত 10,000 টকা দিয়াৰ কথা আছে। কিন্তু চৰকাৰৰ সেই পইচা আশা নকৰি গছপুলিটো আমাক সকলোৱে লাগে, সকলোৱে ৰুব লাগে আৰু গছ থাকিলেহে মানুহ থাকিব, তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে চৰকাৰৰ পইচা আশা নকৰি গছপুলিটোত মন দিয়ক আৰু ভাল ধৰণে তাক যতন কৰক, তেন্তে নিশ্চয় সেই পুলিটো ভাল ধৰণে ডাঙৰ হ'ব আৰু সেয়াই আশা কৰিলোঁ। আপোনালোকক যে মই কৈছিলোঁ
মই পুলি দেখাম বুলি এয়া চাওকচোন এইটো পুলি এই ডাঙৰ হ'বনে এই পুলিটো মৰিয়ে গ'ল মানে এই পুলিটোত এখিলা পাত নাই আৰু গছজোপা চাওকচোন ঠাৰিটো আৰু এইফালে চাওঁ এইটো বাৰু দুখিলা তিনিখিলামান আছে সেইটো অকণমান কিবা এটা কৰিব পৰা হ'ব বাৰু সেইটো এইফালে এই পুলিটো বাৰু এখিলা পাত আছে তাৰ একোৱে নাই চাওকচোন ভাল ধৰণে ৰুলে ইয়াক মানে ডাঙৰ কৰিব পৰা হ'ব কিন্তু ইভাগে কিন্তু ই কেতিয়াও মানে ডাঙৰ নহয় কেতিয়াও জি নুঠে চাৰিটা পুলিয়ে মানে লক্ষণ একেবাৰে বেয়া চাৰিটা পুলিয়ে নহয় যিমান পুলি আহিছে মানে যিমান পুলি আমাৰ মই আনিবলৈ যাওঁতে দেখিছিলোঁ এটা পুলিও ভাল দেখা নাছিলোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো মই সেইকাৰণে বনালোঁ যে মানে এনেকুৱা ধৰণৰ পুলি দি কোনো লাভ নাই তাতকৈ যদি তেওঁলোকে ক'লে হয় যদি ঘৰতে থকা পুলিৰ পৰাই তোমালোকে ৰোৱা বা সেই তাৰ পুলিয়ে ভাল ধৰণে সংৰক্ষণ কৰা তেতিয়া কিন্তু কিবা এটা মানি ল'ব পৰা হ'লহেঁতেন যে হয় চৰকাৰে এইটো ভাল কাম কৰিছে এইটো যে চৰকাৰে বেয়া কাম কৰিছে সেইটোও ক'ব নাযাওঁ কিন্তু গছ পুলিবোৰ একেবাৰে বেয়া আহিছে আৰু সেই পুলি এদিন যে থাকিব ৰোৱাৰ পাছত এদিন থাকিব বুলিও গাৰেণ্টি দিব নোৱাৰি কাৰণ এবছৰলৈকে তেওঁলোকে গাৰেণ্টি এই পুলিটো ৰুবৰ কাৰণে মানে এবছৰৰ কাৰণে তেওঁলোকে কৈছে কিন্তু এবছৰত এদিনো এই পুলিটো জি নুঠে সেইকাৰণে আপোনালোকক কৈছোঁ এই পুলিবোৰ দিয়াতকৈ যদি ঘৰৰে পুলি দুটা ৰুবলৈ ক'লে হয় কিন্তু তাত বেছি ভাল পালোহেঁতেন আৰু বহুত ঠাইত ভাল পুলিও গৈছে বাৰু সেইটোও নকওঁ কিন্তু আমাৰ ইয়াত এনেকুৱা ধৰণৰ পুলিয়ে আহিছে আৰু প্ৰায়ভাগ পুলি পাত নাই বা শুকাই যোৱা তেনেকুৱা ধৰণৰ সেইকাৰণে আপোনালোকক কৈছোঁ আৰু এয়া চাওকচোন লোভ পানী পৰি গৈছে টেঙা লমে লাগি আছে আৰু টেঙা খাই কোনে কোনে ভাল পায় জনাব গৰমৰ বতৰত টেঙাৰ জুতি লোৱাৰ আমেজে বেলেগ আৰু 17 ছেপ্টেম্বৰ অমিত বৃক্ষ ৰোপণৰ দিন আৰু এই দিনটোৰ কাৰণে আজি এমাহৰ আগৰ পৰাই কিন্তু মহিলাসকলক নচুৱাই আছে মহিলাসকল কিন্তু পাগল হৈ গৈছে নিশ্চয় আপোনালোক যদি মহিলাই চাই আছে তেন্তে আপোনালোকে গম পাইছে এই অমিত বৃক্ষৰ কাৰণে আপোনালোক কিমানটা যুঁজি থাকিবলগীয়া হৈছে কিমান কি কৰিবলগীয়া হৈছে গছ পুলি অনা গছ পুলি কাগজ দিয়া কিবা কৰা বহুতো কিবা কিবি কৰি থাকিবলগীয়া হৈছে সেইকাৰণে কৈছোঁ বৃক্ষৰোপণৰ কাৰণে কোনো বিশেষ দিন নালাগে বৃক্ষৰোপণৰ কাৰণে এটা দিন ধাৰ্য কৰিব নালাগে এটা কোনো দিন নালাগে যেতিয়াই মন যায় আপুনি এজোপা গছ ৰোপণ কৰক সেয়াই হৈছে বৃক্ষৰোপণ আৰু সেই বৃক্ষৰোপণৰ কাৰণে আপোনালোকে দিন বাৰ টাইম চাই একো কৰিব নালাগে কাৰণ প্ৰতিজনে জানে যে বৃক্ষৰোপণ কৰিব লাগে কিন্তু আমাৰ হিমন্ত মামাৰ যি আদেশ সেই আদেশত আজি 17 ছেপ্টেম্বৰ দিনটোত বৃক্ষৰোপণৰ দিন হিচাপে মানে অমিত বৃক্ষ ৰোপণ দিন ধাৰ্য কৰা হৈছে আৰু সকলো মহিলা আজি অমিত বৃক্ষৰ কাৰণে আগুৱাই গৈছে আৰু সেই সকলো মহিলা সকলোকে অশেষ শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ আজিৰ আগৰ পৰাই তেওঁলোকৰ মূৰৰ কামনি হৈ গৈছে অমিত বৃক্ষ যোজনাৰ যি কাম সেই কামটোৰ কাৰণে সঁচাকৈ লগতে মোৰো মূৰ কামনি হৈ গৈছে শুনি লগতে আজি কৰি আজি মানে এই কামটো সমাপ্ত কৰিবলৈ পাই সঁচাকৈ আৰু লগতে আমাৰ মমাই যিহেতু ঘোষণা কৰিলে তেওঁ গছপুলি ৰুলেহে পইচা দিব 100 টকা দিব তাৰপাছত 10,000 দিব সঁচাকৈ পইচাৰ কাৰণে গছপুলি কেতিয়াও ৰুব নালাগে গছপুলি মানুহে জীয়াই থাকিবৰ কাৰণে ৰুব লাগে কাৰণ অক্সিজেন পোৱা যায় গছৰ পৰাই সেইটো কাৰণে 100 টকাৰ লোভত গছপুলি কোনেও ৰোৱা নাই বা 10,000 টকাৰ লোভত মানুহে গছপুলি ৰোৱা নাই কিন্তু যিহেতু মামাই এই দিনটো ধাৰ্য কৰি দিছে আৰু এই দিনটোতে ৰুব লাগিব ইমান টাইমতে পঠিয়াব লাগিব এই সকলোখিনি কথা সেই যি কাৰ্যসূচীত লোৱা হৈছে সেই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে সেইকাৰণে সকলো আগবাঢ়ি গৈছে আৰু সকলোৱে যি আগবাঢ়ি গৈছে ভাল লাগিছে আৰু আপোনালোকো আগবাঢ়ি যাওক সকলোৱে কাৰণ এইটোত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াহঁতেও এটা বৃক্ষৰোপণ কৰিব লাগে বুলি ভাবোঁ কাৰণ এটা দিন যিহেতু ধাৰ্য কৰি দিছে প্ৰতিগৰাকী মন্ত্ৰী MLA সকলোৱে এটা দিনত গছপুলি ৰোৱক যিহেতু আমাৰ 5 জুন বিশ্ব পৰিৱেশ দিৱস সেইদিনাখনি গছপুলি ৰোৱা হয় তাৰ পাছত কিন্তু আজিৰ দিনটো যিহেতু ধাৰ্য কৰি দিয়া হ'ল আজিৰ দিনটোতো গছপুলি তেওঁলোকেও ৰুব লাগে বুলি ভাবোঁ কাৰণ নিশ্চয় তেওঁলোকেও ৰুব চাগে মই কথাষাৰহে কৈছোঁ বাৰু পালোহি আহি পাই ভাবিলোঁ ভিডিঅ'টো একেবাৰে শেষ কৰি লওঁ আৰু মই আহি কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ আৰু চেঞ্জ কৰি ভাবিছোঁ আপোনালোকক জনাওঁ সকলোখিনি কাম মানে সকলো ফটো মৰা হৈ গ'ল আৰু ফটো যিহেতু মাৰিলোঁ আৰু আপলোড দিয়া নাই আপলোড এখন চাইছিলোঁ ছাৰ্ভাৰ ডাউন আছে সেইকাৰণে আপলোড হোৱা নাই আৰু এই সকলোখিনি যিহেতু দিন বঢ়াই দিছে সেইকাৰণে কৰি থাকিম আৰু
ঠিক আছে তেন্তে আপোনালোক সকলোৱে বৃক্ষৰোপণ কৰক আৰু আজিৰ দিনটোতে বুলিয়ে নহয় সদায় বৃক্ষৰোপণ কৰিবলৈ চেষ্টা কৰক তেতিয়াহে পৰিৱেশটো সেউজীয়াই হৈ থাকিব আৰু সদায় সেউজীয়া হৈ থকাটোৱে বিচাৰোঁ কাৰণ গছ থাকিলেহে মানুহ থাকিব ঠিক তেনেকুৱা ধৰণৰ কথা আৰু আপোনালোক সকলোলৈকে শুভেচ্ছা থাকিল অমিত বৃক্ষৰোপণৰ যি দিন সেই দিনটোৰ বহুত বেছি শুভেচ্ছা থাকিল শেষত আজিলৈ বাই বাই আৰু নতুন এটা ভিডিঅ' সৈতে আকৌ আপোনালোকক লগ পাই আছোঁ ঠিক আছে তেন্তে ব'লক